নমস্কাৰ, মই উৎপলদীপ। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। এইকেইদিন দেখিবলৈ পোৱা গৈছে ৰাঘৱক লৈ বেছ কিন্তু অসমত চৰ্চা চলি আছে। ঠিক তেনেদৰে অসমৰ জ্বলন্ত সমস্যাক লৈ যদি অসমত সেইদৰে চৰ্চা চলিলেহেঁতেন অসমখন বহুত ক্ষেত্ৰত হয়তো আগবাঢ়ি গ'লহেঁতেন। যিজন ব্যক্তিৰ চিনেমা চাই আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, সেইজন ব্যক্তিক এতিয়া ট্ৰল আলোচনাক লৈ তেওঁক সকলোৱে চৰ্চা কৰি আছে। আচলতে কা আন্দোলনৰ সময়ত তেওঁ ৰাজ্যৰ পক্ষে আছিলে আৰু তেনেস্থলত তেওঁ বিজেপি চৰকাৰৰ পক্ষেও হ'ল। আচলতে সেই কা আন্দোলনৰ সময়ত বহুতো সংগঠনৰ নেতা, বহুতো ৰাইজ সেই কা আন্দোলনখনত অংশগ্ৰহণ কৰিছিল আৰু সেই কা আন্দোলনখনত অংশগ্ৰহণ কৰি বহুতে এতিয়া নিজ ৰাজনৈতিক দল সংগঠন খুলিলে। কিছুমান MLA হ'ল, কিছুমান ডাঙৰ মানুহ হ'ল আৰু বিজেপি চৰকাৰকো বিপুল ভোটেৰে জয়যুক্ত কৰিলে আমাৰ অসমৰ ৰাইজে। কিন্তু লাষ্টত জগৰীয়া হৈ ৰ'ল যতীন বৰা। আপোনালোকে চিনেমাখন চাই নাচায় সেয়া আপোনালোকৰ ব্যক্তিগত কথা। আপোনালোকৰ কাৰোবাক বেয়া পাইছে, আপোনালোকে চিনেমাখন নাচাবও পাৰে। কিন্তু সেই চিনেমাখনতো বহুতো পুৰণি অভিনেতা, কলা কৌশলী জড়িত হৈ আছে। তেওঁলোকেতো সেইবিলাক কৰিয়ে চলি আছে। সেইকেইজন মানুহ কিন্তু অসমীয়া নহয় নেকি? সেইকেইজন মানুহক আমি ছাপোৰ্ট কৰাটো আমাৰ দায়িত্ব নহয় নেকি? যদি আমিয়ে তেওঁলোকক ছাপোৰ্ট নকৰোঁ, সাহস যদি নিদিওঁ, তেওঁলোকে কেনেকৈ আগবাঢ়ি যাব পাৰিব? ৰাঘৱৰ কথা চৰ্চা কৰোঁতে মানুহে পাহৰি গ'ল নদী সোৱণশিৰিৰ কথা। নদী সোৱণশিৰি শুকাই গৈ মৰুভূমি সদৃশ্য হ'ল। বহুতো মাছৰ পৰা আদি কৰি শিশুৰ পৰা আদি কৰি বহুতো প্ৰাণী মৰি গ'ল। আলোচনা কৰিব লাগিছিল অৱশ্যে সেইটো কথাক লৈ, কিন্তু আমি আলোচনা কৰি আছোঁ ৰাঘৱক লৈ। আচলতে আমাৰ অসমীয়া জাতিটোৱে তেনেকুৱা বুলি ক'ব পাৰি। ইজনে সিজনক হিংসা কৰে, ভাল কাম এটা কৰিলে ইজনে এজনক হিংসা কৰে, আগবাঢ়ি যাবলৈ নিদিয়ে। ধৰি লওক কোনোবাই ওচৰতে দোকান এখন খুলিছে, তাক দেখি মানুহে আকৌ এখন দোকান খুলি লৈছে। ধৰি লওক তেওঁ কিবা এটা কৰি আছে, তেওঁ ভাল কৰ্ম কৰি আছে, তেওঁ উন্নতি হৈছে, কিন্তু তেওঁক দেখি আকৌ এজনে কৰিয়ে দিছে। সেইবাবে হয়তো আমাৰ অসমীয়া জাতিটো আজিলৈকে পিছ পৰি আছে, আগবাঢ়ি যাব পৰা নাই। বৰ বেছি কথা নকওঁ, বৰ বেছি কথা ক'লেও হয়তো মোকো সমালোচনা কৰিব পাৰে, ময়ো সমালোচনা সত্য হ'ব পাৰোঁ। শেষত আকৌ এবাৰ কৈছোঁ, ৰাঘৱ চাই নাচাই আপোনালোকৰ কথা। মই কিন্তু চালোঁ, বহুতে এখন ভাল চিনেমা। কাৰিকৰী দিশৰ পৰা আদি কৰি অভিনয়ৰ দিশতো খুবেই আগবঢ়া চিনেমা। যিখন চিনেমাই হয়তো আপোনালোকক কন্দুৱাবও পাৰে, হহুৱাবও পাৰে, বহুতো মনোৰঞ্জন দিবও পাৰে। গতিকে চাই নাচাই সেয়া আপোনালোকৰ ব্যক্তিগত কথা। আৰু মই চিনেমাখন চালোঁ মৰাণত, আৰু মৰাণত 5টা বজাৰ শ্ব'টোত আমি চাইছিলোঁ। মানুহ কিন্তু যথেষ্টখিনি মানুহ আছিলে। কিছুমানে হয়তো মানুহ নাই বুলি অপপ্ৰচাৰ চলাই আছে, কিন্তু মানুহ যথেষ্টখিনি মানুহ হৈছে। শেষত ৰাঘৱৰ কিছু অংশ মই আপোনালোকক দেখাইছোঁ, আপোনালোকে চাব বুলি আশা কৰিলোঁ। ধন্যবাদ। তোৰ সন্তান কেৱল এটা মেট্ৰিক ফেইল ড্ৰাইভাৰ। মই ক'ত কি ভুল কৰিছো মা? এবাৰ বুজাই থৈ যাওঁ মা।